নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আৰু আজি গৈ আছোঁ বহুত ধুনীয়া জেগা এটালৈ, তো ভাবিলোঁ আপোনালোককো লৈ যাওঁ। আৰু মই অকলে নাযাওঁ বাৰু, মাহী যাব। আৰু জেগা মানে এইটো স্কুল হয়, পাহাৰৰ লগত মানে পাহাৰতে আৰু স্কুলখন লাগি আছে লগতে। তো মোৰ লগত মাহীও যাব। তো স্কুলখন পৰিৱেশটো মানে বহুত বেছিয়ে ধুনীয়া হয়। আমাৰ ধেমাজি মানে প্ৰায় মানুহে গৈছে। তো বহুত ধেমাজি বুলিয়ে নহয় মানে বহুত দূৰ দূৰৰ পৰাও মানুহে আহে। আৰু আপোনালোককো ভাবিলোঁ দেখাওঁ, তো গৈ থাকোঁ অলপ। তো ফাইনেলি স্কুল পাই গ'লোহি। জেগাটো বহুত বেছি ডাঙৰ। আৰু এইফালে আমাৰ ভণ্টি লগ পাইছোঁ আৰু মানে মাহীহঁতৰ ছোৱালী দুজনী থাকে। জেগাডোখৰ ইমান ধুনীয়া। বিদ্যালয় গৈছিলোঁ, বিদ্যাদা লিভিং স্কুল ন। সেই ইফালে দেখামগৈ ন, গৈ যাব দিব নাই? এইফালে ভণ্টিৰ ৰুম পাই গ'লো। ঘৰৰ পৰা কাপোৰ আনিছে, পুৰা চাই আছে তাই। ইমান লাজ কি চাইছ হা? মানে হোষ্টেল বনাই আছে যে, সেইকাৰণে এতিয়া ইয়াতে আছে। সি বেলেগলৈ নিব ন তোমাক? আৰু সেইফালে দেখাম ৰ'ব। চেনাই ডাঙৰ বায়েকক লগ পালে, সৰু বায়েকক লগ নাপায়, মন বেয়া। সৰু বায়েক লগ নাপায়, মনটো বেয়া লাগিছে নেকি? লগ পাবা ৰ'বা। তাত দেখিছে নহয়, ইয়াত মানে ক্লাছ কৰি আছে। মানে ইয়াত ক্লাছবিলাক এনেকৈ বহুত দূৰত হয়। এইফালে এটা ৰুম আছে, আকৌ তাত হয় তেনেকৈ। আৰু এইফালে গৈ আছোঁ ওপৰলৈ। মানে আমি প্ৰথমতে হোষ্টেললৈ গ'লোঁ, ভণ্টিহঁতৰ হোষ্টেলত থাকে যিহেতু। সৰুজনীক লগ পোৱাই নাই বাৰু, ডাঙৰজনী ভণ্টিকহে লগ পালোঁ। আৰু এইফালে গৈ আছোঁ, আৰু এইফালে ওপৰলৈ গৈ আছোঁ। ওপৰত পাহাৰৰ ওপৰতে আৰু অফিচ ৰুম আছে। মানে হোষ্টেলবিলাক তলত আছে, অফিচটো ওপৰত আছে। এইটো অফিচ। এইফালে বহিবৰ কাৰণে ধুনীয়াকৈ জেগা দিয়া আছে। ভিডিঅ' দেখাই দিছোঁ ৰ'ব। ইমান ধুনীয়া, আৰু এৰিয়াটো মানে বহুত বেছি ডাঙৰ হয়। আপোনালোকে আহিব এবাৰ জেগাডোখৰলৈ, বহুত বেছি ভাল লাগে চব। এইবিলাক যে জুপুৰিবিলাক সৰু সৰু দেখিছে, এনেকৈ সৰু সৰুকৈ বনাই দি আছে যে, ইহঁতৰ মানে ক্লাছ এইবিলাকতে হয়। ইভাগে মানে ক্লাছৰুম বুলিবলৈ এক্সট্ৰা নাই। তো আকৌ নদী কাষত হয়, তেনেকৈ হয়। মানে ষ্টুডেণ্টে যাতে বৰিং নাপায়, সেইকাৰণে তেনেকৈ দিয়ে আচলতে। তো এইফালে বগৰী গছ এজোপা আছে। আৰু বহুত ডাঙৰ হয় মানে এৰিয়াটো, একদম তালৈকে। এখন ফিল্ড এখনো আছে বহুত ডাঙৰ। এইফালে মাহী আৰু ভণ্টি গৈ আছে অফিচ ৰুমৰ ভিতৰলৈ। এইটো এটা আমাৰ ঘৰ ওচৰৰ, এইটো নীলখ হয় নাই? এতিয়া অপেক্ষা কৰি থকা হৈছে সৰু ভণ্টিৰ কাৰণে। তাই য়োগা ক্লাছ হৈ আছে। তো ইয়াত মানে দেওবাৰে ক্লাছ হয়, প্ৰত্যেকটো দিনে ক্লাছ হয়। আহিলে আপোনালোকক দেখাম। সেইজনী আহি আছে আমাৰ ছোৱালী। এইফালে আহা, এইফালে আহা। লাজ কৰিছে। সেইফালে ভাইকে পুৰা ছাৰপ্ৰাইজ দিবৰ কাৰণে লুকাই আছিলে মোৰ ভাগৰ দেখোঁতে। এইফালে আহা। এইজনী আমাৰ সৰুজনী। হাই কৈ দিয়া। থাকি কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে।
ভাল লাগিছে ভাইটিয়ে কিমান অপেক্ষা কৰি আছে সৌবাই আহিব কান্দি গৈছেগে দেখিছে ইয়াত মানে বেলেগ ড্ৰেছ পিন্ধা নহয় ইভাগে থাকিলে মানেও ইয়াত ইউনিফৰ্মে পিন্ধি থাকে মনত পৰে নাই কান্দিছা নি য়োগা আকৌ চাব দিয়ে নে কোনজনীয়ে বেছিকে পাৰে কৰিবলৈ কোনজনী নীলাঞ্জনা চা এই বেছিকে পাৰে নেকি হাই কৈ দিয়া চবে আৰু তোমালোকে কোন ক্লাছৰ হয় মই ক্লাছ 5 মই 4 তাৰপিছত তুমি কিহৰ মই ক্লাছ 5 5ৰ তাৰপিছত আকৌ তুমি ক্লাছ 4 হয় ন কেনেকুৱা লাগিছে থাকি ভালে লাগিছে কিবা গাৰ্জেন আহিছে নাই আজি নাহে ঘৰ ক'ত হয় তোমালোকৰ শিৱমানী তুমি আইমিভাগৰ ভনীয়েক নি আইমণি ভনীয়েক নি হে বা আমাৰ ঘৰৰ ওচৰ ছোৱালীয়ে চিনি পোৱা নাই আমাৰ ইয়ালৈ বহুত গেষ্ট আহিব ক'ৰ পৰা আহিব অসমৰ বাহিৰৰ পৰা মানুহ আহিব এতিয়া মই এইফালে খাবলৈ আহিছোঁ খকুৰি